বৰুৱা চৰকাৰে পুনৰ ল'ব ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে 8 অক্টোবৰত পুনৰ ল'ব 750 কোটি টকা ধাৰ প্ৰতিটো মাহতে ধাৰ লৈ চলি আছে হিমন্ত চৰকাৰে বলি উদং হৈছে এতিয়া হিমন্ত চৰকাৰৰ ধাৰ লৈ তৎ পোৱা নাই হিমন্ত চৰকাৰে প্ৰত্যেকটো মাহতেই ধাৰ লৈ চলাই আছে চৰকাৰ এফালৰ পৰা কোটি কোটি টকা ধাৰ লৈ গৈছে হিমন্ত চৰকাৰে পুনৰ 8 অক্টোবৰত 750 কোটি টকাৰ ধাৰ ল'বলৈ আগবাঢ়িছে হিমন্ত চৰকাৰ ইতিমধ্যে 1 অক্টোবৰতো 750 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে অক্টোবৰৰ প্ৰথম সপ্তাহতেই 1500 কোটি টকাৰ ঋণ ল'লে হিমন্ত চৰকাৰে এক প্ৰকাৰ যেন ৰাজ্য চৰকাৰ এতিয়া ভয়ংকৰ দিশৰ পিনে গতি কৰিছে প্ৰতিটো মাহতেই ধাৰ ল'লে চলিব নোৱাৰে এইখন চৰকাৰ 1,58,000 কোটি টকাৰে ধাৰ হৈছে ৰাজ্য চৰকাৰৰ বিত্তীয় সংকট জোৰা মাৰিবলৈ এতিয়া প্ৰত্যেকটো মাহতেই ধাৰ লোৱা পৰিলক্ষিত হৈছে হিমন্ত চৰকাৰে ইতিমধ্যে বিগত বৰ্ষতেই 20,000 কোটি টকাৰ ঋণ লৈছিল হিমন্ত চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ 6টা মাহতেই হিমন্ত চৰকাৰে এই পৰ্যন্ত ঋণ ল'লে 8,000 কোটি টকা চলিত বিত্তীয় বৰ্ষৰ 4 এপ্ৰিলৰ ভিতৰত লৈছিল 1,000 কোটি টকা 30 এপ্ৰিলত লৈছিল 1,000 কোটি টকা 28 মেত লৈছিল 1,000 কোটি টকা আধাতে 8 জুনত লৈছিল 634 কোটি টকা 23 জুলাইত লৈছিল 1,000 কোটি টকা এনেদৰে প্ৰত্যেকটো মাহতেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈছিল এইখন হিমন্ত চৰকাৰে পুনৰবাৰ 1 অক্টোবৰত ইতিমধ্যে ল'লে 750 কোটি টকা আনহাতে তাৰ বিপৰীতে 8 অক্টোবৰত 750 কোটি টকাৰ ধাৰ ল'বলৈ আগবাঢ়িছে হিমন্ত চৰকাৰ এক প্ৰকাৰ যেন এতিয়া ধাৰ নহ'লে চলিব নোৱাৰে হিমন্ত চৰকাৰে কেইবাটাও বিৰাশী আঁচনি ঘোষণা কৰিছে যদিও চৰকাৰৰ ধন অহাৰ উৎস নাই যাৰ বাবে এনেদৰে এতিয়া হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ আঁচনিৰ ধন কিংবা বিভাগ চলাবলগীয়া হৈছে হিমন্ত চৰকাৰে এইটোৰ গুৰিলৈকে এক প্ৰকাৰ এতিয়া ধাৰত পোত গৈছে হিমন্ত চৰকাৰ ৰাজ্য চলাবলৈ হিমন্তৰ হাতত নাই টকা 3 বছৰীয়া কাৰ্যকালতেই হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ ধৰুৱা কৰিলে এইখন অসমক এফালৰ পৰা নিৰ্বাচনী প্ৰচাৰত হিতাধিকাৰী আঁচনি ঘোষণা কৰি গৈছে এফালৰ পৰা হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈ গৈছে হিমন্ত চৰকাৰে যিমানেই বৃদ্ধি পাইছে হিতাধিকাৰীৰ সংখ্যা সিমানেই বাঢ়ি গৈছে ঋণৰ বোজা ৰাজহ সংগ্ৰহৰ নামত কেৱল মাথো মাধমাৰ সদাইছে সাধাৰণ ৰাজ্যক বৃদ্ধি কৰিছে প্ৰতিটো অত্যাৱশ্যকীয় সামগ্ৰীৰেই মূল্য জনগণ বাৰ্তা